হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই, মোৰো ভালেই। আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ আৰু ৰাতিপুৱা চবতকৈ ফাৰ্ষ্টে পেট পূজা কৰি লওঁ বুলি ভাবিছোঁ। নহয় জানো, যিকোনো কাম কৰাৰ আগতে পেটটোক শান্তি কৰি ল'লে একদম চবফালে ঠিক থাকে আৰু সেইকাৰণে ৰাতিপুৱা জল্দিকৈ একদম ৰুটি বনাইছোঁ। আৰু ৰুটিটো আজি অলপমান বেলেগ ষ্টাইলত বনাইছোঁ, যিহেতু আজি 31 ডিচেম্বৰ আৰু ৰাতিপুৱাৰ পৰাই ভাবিছোঁ অলপমান বেলেগকৈ আৰু কৰোঁ। সদায়নো কিমান একেবিলাক খাই থাকিম, সেইকাৰণে এনেকৈ ৰুটিখন বনাইছোঁ অকণমান বেলেগকৈ। একেই ধৰণে আৰু খাবলৈতো টেষ্ট একেটাই, কিন্তু অলপ বেলেগকৈ ভাল লাগে নহয় জানো কেতিয়াবা। সেইকাৰণে ৰুটি, আলু ভাজি আৰু এনেকৈ বনাইছোঁ আৰু আপোনালোকে চাই থাকিব। পিছত মই মানে কি আজি 31 ডিচেম্বৰ বুলি অকণমান কাম দুটামান উলিয়াই দিছোঁ, মানে ঘৰ দুৱাৰবোৰ অলপ চাফা কৰোঁ বুলি ভাবিছোঁ। সেইবাবে তাৰ আগতে জল্দিকৈ খাই লওঁ। মোৰ ৰুটিও হৈ গ'ল এয়া, আৰু ঘিউ চিউ লগাই মেলি লৈছোঁ আৰু পটাপট খাই লওঁ, তাৰপিছত কাম ষ্টাৰ্ট দি দিম। কাম মানে কি, কাইলৈ যিহেতু 1 তাৰিখ, সেইবাবে অলপমান ঘৰ দুৱাৰবোৰ চাফা কৰিলে নিজৰে ভাল লাগে নহয় জানো। সেইবাবে আজি একদম চব কৰি লৈছোঁ। আৰু এয়া মই ৰুটিত ঘিউ অকণমান লগাই ল'লোঁ, তাৰপিছত ভাজিৰ লগত খাইছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। লগতে মই অকণমান বৰ্ণভিটা লৈ লৈছিলোঁ। হেল্ল' গাইজ, আজি হৈছে 31 ডিচেম্বৰ, বছৰটো একেবাৰে শেষৰ দিনটো। আজি ৰ'দো দিছে, ভালো লাগিছে ইমানকেইদিন যিহেতু বৰষুণ হৈ কালিও ৰ'দ দিছিলে বাৰু, আজি ৰ'দজাক দেখি ভাল লাগিছে, যিহেতু ইমান ঠাণ্ডা পেলাই দিছিলে নহয় জানো বৰষুণকৈ। আৰু এতিয়া আজি মই চফা কৰিব লৈছোঁ। এইবোৰ চফা মানে কি, যিহেতু নতুন মাহ নতুন বছৰ সোমাইছে, নতুন বছৰ বুলিবলৈ একো নাই বাৰু, যে চফা সেইটো বুলি চফা বুলি নহয়, কাৰণ বেয়া লাগে এনেই ন, কালি দিনটো এনেই ঘৰটো। সেইকাৰণে আজিয়ে পূৰা চাফ চিকুণ কৰি দিছোঁ। আৰু এনেই বাকী চাফ চিকুণ কৰিবলগীয়া তেনেকুৱা নাথাকিলেও গোটেই কাপোৰ কানি উলিয়াই দিছোঁ, ৰ'দো দিছে যিহেতু। সেইকাৰণে চব কৰি দিছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইবোৰ চফা চিকুণৰ। আপোনালোকক দেখাম মই কিমান যেন কাপোৰ সকলোবোৰ একদম য'ত ত'ত হেৰি হৈ আছে। আৰু বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব, কি কৰোঁ, কি পাৰোঁ, কি নোৱাৰোঁ দেখাম। আৰু আপোনালোকে আজি পাৰ্টি পূৰা কৰিছে নাই বাৰু, চবৰে প্লেনিংবোৰ কি বাৰু নিউ ইয়েৰ ক'বচোন হা। ঠিক আছে, আমাৰ তেনেকুৱা বিশেষ নাই বাৰু, যিটো কি হয় দেখাই থাকিম আপোনালোকক। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। সকলো খেলেং মেলেং হৈ আছে, সকলোবোৰ উলিয়াই লৈছোঁ আৰু য'ত যেনেকৈ যি আছে এতিয়া চাফ চিকুণ কৰিছোঁ। এতিয়া আলনাখন অকণমান জাপিলোঁ কাপোৰ, তাৰপিছত টেবুলখনৰ বস্তুবোৰ উলিয়ালোঁ, আকৌ ঠিক কৰি দিলোঁ। এতিয়া চিজিল হ'ল, আৰু অকণমান কাপোৰ আছে, সেইখিনি জাপি ল'লে হৈ যাব আৰু মোৰ। এতিয়া আপোনালোকক একেবাৰে গধূলি লগ পাইছোঁ। গধূলি মানে এতিয়া যিহেতু 31 ডিচেম্বৰ, পাৰ্টি নকৰিলে ভাল নালাগিব। লগে ভাগে ওচৰৰ মানুহখিনিৰ লগতে খাম আৰু এয়া লোকেল চিকেন অনা হৈছে, আৰু এই মছলা চছলা মই পিচি একদম ৰেডি কৰা হ'ল। মায়ে বনাই আছে। এয়া মা, বৌ, এনেকৈ আইতা সকলো আছে আৰু ওচৰৰে। এনেকৈ আমি য'ত আছোঁ সেই ঘৰৰ মালিক আৰু তেওঁলোক আছে। আমি সকলোৱে তেনেকেই মিলা প্ৰীতিকৈ খালোঁ আৰু এয়া মায়ে ভাত পাতি থৈছে। তাৰপিছত আৰু বেছি মানুহ নাই, যিহেতু আমি 7-8জনমান আছোঁ, তেনেকেই খালোঁ। আৰু মোৰ খুব ঠাণ্ডা, মই একেবাৰে একো কোৱা নাই আৰু মোক খুব ঠাণ্ডা। মই দেখিছা নাই কেনেকৈ আছোঁ, ইমানেই ঠাণ্ডা। বাহিৰত খোৱা হৈছে যিহেতু মোৰ মানে বহুত ঠাণ্ডা লাগি আছিলে, সেইকাৰণে মই এনেকৈ পূৰা শ্বল লৈ মেলি আৰু মূৰে গাই এয়া সকলোৱে বহি একেবাৰে বিয়ানাম শুনি আছে। বিয়ানাম মানে কি, কমেডি এনেকৈ বিয়ানাম কিছুমান আছে যে ইউটিউবত, সেইবোৰ শুনি পেলাই সকলোৱে হাঁহি আছে। আৰু এই টিকলাটোৱে লগাই থৈছে, আৰু চবেই জুইৰ ওচৰত বহি এয়া কথা বতৰা পাতি। আৰু এতিয়া আমাৰ খাবলেই হ'ল, বনোৱা হৈ গ'ল যিহেতু, আৰু সময়ো হ'ল। আৰু বেছি মই ভিডিঅ' কৰি থকা নাই, কাৰণ ভিডিঅ' বেছি কৰি থাকিলে কি হয়, ইনজয় কৰা নহয়। সেইবাবে মই বেছিও ভিডিঅ' কৰি থকা নাই। এয়া ভাত বাঢ়িছে, সেইকাৰণে মই আপোনালোকক অকণমান মুহূৰ্তবোৰ দেখাইছোঁ। বেছি ভিডিঅ' কৰি থাকিলে আচলতে কি হয়, ইনজয় কৰা নহয়, আৰু সময় দিবও নোৱাৰি বেছি ভিডিঅ' কৰি থাকিলে। আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। আপোনালোকে কেনেকুৱা লাগিলে খালি শেষত জনাবলৈ নাপাহৰিব, ঠিক আছে। ভাত বাঢ়িলে, এতিয়া খাব লৈছোঁ। বেছি বিশেষ একো তেনেকুৱাকৈ বনোৱা নাই, কাৰণ বেছি বনালে কি হয়, খোৱা নহয়। সেইবাবে শ্লাড, চিকেন গ্ৰেভি আৰু চাটনি, দাইল, ভাত তেনেকৈ আৰু। হেল্ল' এভৰিৱান, উইচ ইউ এ ভেৰি ভেৰি হেপী নিউ ইয়েৰ। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক সকলোলৈকে। আৰু কেলেণ্ডাৰখনেই মাথো চেঞ্জ হৈছে, কিন্তু আমাৰ কাম, আমাৰ লক্ষ্য সকলোবোৰ ছেইম হৈ আছে নহয় জানো। কিন্তু তেতিয়াও আমি চেঞ্জ কৰিব লাগে, যিবোৰ আমি আগতে কৰি আহিছোঁ 2022ত ভুল। আমি এইটো বছৰত আমি আৰু সেইবোৰ শিক্ষা পাব লাগে, ভুল কৰিব নালাগে। আমি দুখবোৰ আমি হেৰুৱাইছোঁ, বহুত বস্তু আমি বুজি পাইছোঁ নহয় জানো। সেইবোৰ আমি 2023ত আমি সেইখিনি কৰিব নালাগে।
আমি 2022-ৰ পৰা আমি শিক্ষা যিখিনি পাইছোঁ 2023-ত আমি তাৰ ৰিজাল্ট উলিয়াব লাগে আৰু নতুন নতুন কামবোৰ সকলোৱে কৰি যাওক, ভাল ভাল কাম কৰি যাওক আৰু আগবাঢ়ক পজিটিভ হৈ পেলাই, পজিটিভনেছ বহুত হওক সকলোৰে লাইফত আৰু হাঁহি হাঁহি সকলোবোৰ কাম কৰি যাব লাগে, চবেই নহয় জানো। তাকে আৰু বাকী ওৱান্স এগেইন হেপী নিউ ইয়াৰ।